হেল্ল' এভৰিৱান, ৰাতিপুৱাৰ পৰা ভিডিঅ'টি আৰম্ভ কৰিছোঁ। ৰাতিপুৱা শুই উঠিয়ে ভাত বনালোঁ আৰু ভাতৰ লগত আলু পিটিকা আৰু বুটৰ চালাড আছিল। আৰু ডিউটিলৈ গ'লোঁ। ডিউটিলৈ যোৱাৰ পথত কিমানবোৰ যে ফল-মূলৰ দোকান, চাওকচোন কিমানবোৰ বস্তাই বস্তাই ফল-মূল দেখিবলৈ পায়। আৰু ফল-মূলৰ মাজে মাজে ময়ো গৈ পালোঁ মোৰ ডিউটি স্থানলৈ। আৰু ডিউটিৰ মাজতে দুপৰীয়া 3 বজাত ময়ো লাঞ্চ টাইম পালোঁ আৰু সেয়েহে ৰুমলৈ আহিলোঁ। আৰু দুপৰীয়া লাঞ্চত আছিল মোৱা মাছ, বন্ধাকবি আৰু আকৌ বুটৰ চাটনি। আৰু লাঞ্চটো কৰি লগে লগে মই ডিউটিও গ'লোঁ। আৰু ডিউটিৰ শেষ হোৱাৰ সময়ত আকৌ বাটত চানা খাবলৈ ধৰিলোঁ। আৰু চানা খালে জানো এই পেটটোই মানিব? আৰু চানা খোৱাৰ পিছত আকৌ মিঠাই খাবলৈ ল'লোঁ। আৰু গাইছ, এনেকৈ খোৱা লোৱা কৰাৰ পিছত আজিৰ দিনটো শেষ হ'ল আৰু মই ৰুমলৈ আহিলোঁ। ধন্যবাদ।